হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে চিকেনৰ এটা খুবেই টেষ্টি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে ব'লক এই ৰেচিপিটো আমি আৰম্ভ কৰোঁ। ইয়াতে মই আধা কিলো চিকেন লৈছোঁ। চিকেনখিনি ভালদৰে ধুই চাফা কৰি লোৱাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু অকণমান তেল দি লৈছোঁ। তেল 2 চামুচমান ব্যৱহাৰ কৰিছোঁ মই ইয়াতে। এইখিনিতে মই আদা নহৰুৰ পেষ্ট দি লৈছোঁ। গোটেইখিনি চিকেনৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনি মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে হালধি আৰু ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু পুনৰ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনি মেৰিনেট কৰি লোৱাৰ পিছত এইখিনি আধা ঘণ্টাৰ বাবে ৰাখি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছি সময়ো ৰাখিব পাৰে। আধা ঘণ্টা পিছত কেৰাহী গৰম কৰি মই ইয়াতে প্ৰয়োজন অনুসৰি তেল দি লৈছোঁ আৰু তেলখিনি অকণমান গৰম হৈ অহাত মই ইয়াতে আধা চামুচমান চেনি দি লৈছোঁ। চেনি দিলে কালাৰটো ধুনীয়া হয়, সেইবাবেই আৰু ইয়াতে মই 1 টুকুৰ দাৰচিনি, ইলাইচি আৰু তেজপাত দি লৈছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি অকণমান ভাজি লৈছোঁ। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত মই 3টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি ইয়াতে দি লৈছোঁ। এতিয়া পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজখিনি অলপ সময় ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত মই ইয়াতে বিলাহী, কেঁচা জলকীয়া আৰু পিঁয়াজৰ পেষ্ট দি লৈছোঁ। ইয়াতে মই এটা বিলাহী পেষ্ট কৰি দিছোঁ আৰু এটা পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া। জ্বলাটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনিতে মই হালধি দি লৈছোঁ আৰু ৰেড চিলি পাউডাৰ দি লৈছোঁ। নিমখ দি লৈছোঁ মই ইয়াতে আৰু চিকেনত যিহেতু মেৰিনেট কৰি ৰখাৰ সময়ত নিমখ দিয়া আছিল, সেইবাবে মই ইয়াতে অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মিলাই নিমখখিনি দি ল'ব। মছলাখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই ইয়াতে মেৰিনেট কৰি ৰখা চিকেনখিনি দি লৈছোঁ আৰু মছলাখিনিৰ লগত চিকেনখিনি মই মিলাই লৈছোঁ। এতিয়া এইখিনি মই ঢাকন দি দিছোঁ 15 মিনিটৰ বাবে আৰু গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। এই গোটেই চিকেনৰ ৰেচিপিটো বনাবলৈ গেছটো আপোনালোকৰ ল' ফ্লেমতে ৰাখিব লাগিব। 15 মিনিট পিছত ঢাকন খুলি লৈছোঁ। এয়া চিকেনৰ পৰা যথেষ্ট পানী ওলাবলৈ লৈছে। এতিয়া মই ইয়াতে জিৰা পাউডাৰ দি লৈছোঁ আৰু 1 চামুচ গৰম মছলা পাউডাৰ দি লৈছোঁ। পুনৰ গোটেইখিনি মিলাই লৈছোঁ। এইখিনি মিলাই লৈ পুনৰ ঢাকন দি দিছোঁ 15 মিনিটৰ বাবে। মাজে মাজে ঢাকন খুলি লৰাই থাকিব, নহ'লে তলৰ পৰা লাগিও যাব পাৰে। 15 মিনিট পিছত ঢাকন খুলি এয়া চিকেনখিনি মোৰ সিজি আহিছে। এতিয়া মই ইয়াতে আধা চামুচ চাহপাত আৰু আধা কাপ পানী দি মই ইয়াতে বইল কৰি লৈছোঁ। ইয়াতে কিন্তু মই চেনি ব্যৱহাৰ কৰা নাই, অকল চাহপাত আৰু পানী দি বইল কৰি লৈছোঁ। এতিয়া এই পানীখিনি মই ইয়াতে চিকেনৰ গ্ৰেভিত দি লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই লৈ পুনৰ ঢাকন দিছোঁ 15 মিনিটৰ বাবে। 15 মিনিট পিছত ঢাকন খুলি এয়া চিকেনৰ পানীখিনি শুকাই আহিছে আৰু এইখিনি কিন্তু গ্ৰেভি টাইপৰ হ'ব অকণমান, আৰু গ্ৰেভি টাইপৰ হ'লে খাবলৈ বেছি ভাল হয়। এইখিনিতে মই ইয়াতে অকণমানি গৰম মছলা দি লৈছোঁ। গৰম মছলাখিনি চিকেনৰ লগত মিলাই লৈ ঢাকন দি দিছোঁ পুনৰ 5 মিনিটৰ বাবে। আৰু এয়া আমাৰ চিকেন গ্ৰেভি খাবলৈ ৰেডি। গৰম গৰম ভাতৰ লগত খাবলৈ বহুত ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে এবাৰ ট্ৰাই কৰি চাব পাৰে। আজিলৈ ইমানেই। পুনৰ লগ পাম নতুন এটি ৰেচিপি বা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ বাই বাই।